মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধা ছাৰ বাইদেউসকল, এটা বিশেষ অৰ্ডাৰ আহিছে। অৰ্ডাৰটো আহিছে ডিৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল জে.পি. বৰ্মা ছাৰৰ পৰা। আৰু এই অৰ্ডাৰ মতে BTRৰ যিমান স্কুল আছে, স্কুলবোৰৰ যিটো ক্লাছটো মৰ্ণিং ছিফ্টত কৰিব লাগিব। সেই অৰ্ডাৰটোত কি লিখা আছে গোটেইখিনি কথা বিতংভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। এতিয়া বলকচোন এই অৰ্ডাৰটোত কি লিখা আছে। এই অৰ্ডাৰটোত লিখা আছে, এজ পাৰ ইনষ্ট্ৰাকশ্যন ৰিচিভড ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি এণ্ড ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ৱেলবিং, দ্য নৰ্মাল স্কুল টাইমিং অফ গভৰ্নমেণ্ট provincialized and private elementary, secondary and higher secondary schools under BTR is hereby reschedule the school timing as follows. With effect from 27th May 2024 until further order due to continuous rise of mercury level and prevailing scorching heat. মানে কম্পিটেণ্ট অথৰিটিৰ পৰা অহা বিভিন্ন ধৰণৰ নিৰ্দেশনা মৰ্মে আৰু পাব্লিক ৱেলবিং বা জনকল্যাণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ সাধাৰণ সময়সূচীৰ পৰিৱৰ্তন কৰা হৈছে আৰু নতুন সময়সূচী ধাৰ্য কৰা হৈছে, যিটো 27 মে অৰ্থাৎ সোমবাৰৰ পৰা কাৰ্যকৰী কৰা হ'ব। আৰু ফাৰ্দাৰ অৰ্ডাৰ নহালৈকে এই অৰ্ডাৰ মতে ক্লাছ কৰিব লাগিব। অত্যাধিক গৰমৰ কাৰণে এই অৰ্ডাৰটো দিয়া হৈছে আৰু এই অৰ্ডাৰটো অকল BTRৰ কাৰণেহে, ঠিক আছে। এতিয়া এই অৰ্ডাৰ মতে ইয়াতে লিখিছে লয়াৰ প্ৰাইমাৰী স্কুলৰ ক্লাছবোৰ হ'ব 7:30 পৰা ক্লাছ আৰম্ভ কৰিব লাগিব আৰু 11টা ক্লাছ মানে স্কুল ছুটি দিব লাগিব, 11টালৈকে ক্লাছ চলিব। আপাৰ প্ৰাইমাৰী স্কুলবোৰৰ ক্লাছ 7:30 আৰম্ভ হ'ব আৰু 11:30 মান বজাত ক্লাছ চলিব। 3 নম্বৰটো হৈছে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবোৰ 7:30 পৰা ক্লাছ আৰম্ভ কৰিব লাগিব আৰু 12 বজাত ছুটি দিব লাগিব। কিন্তু ইয়াতে এটা কথা, ইয়াতে অলপ মিষ্টেক যেন হৈছে। ইয়াতে নুন নহয় 11 AM হ'ব লাগিছিল, ইয়াতে 1:30 AM আৰু ইয়াতে 12 নুন হ'ব লাগিছিল, যিয়ে নহওক। চ' এই অৰ্ডাৰটো আহিছে J.P. বৰ্মা, ডিৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। চ' BTC এডুকেশ্যন ডিৰেক্টৰৰ পৰা আহিছে আৰু অৰ্ডাৰটো বিভিন্ন ঠাইত এইটো প্ৰেৰণ কৰা হৈছে, কপিটো পঠাই দিয়া হৈছে। চ' এইটো ইয়াতে আৰু এটা কথা তলত লিখিছে, দ্য অৰ্ডাৰ উইল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট। এইটো সোনকালেই অৰ্ডাৰটো কাৰ্যকৰী কৰা হ'ব। চ' নতুনকৈ অৰ্ডাৰ নহালৈকে এই অৰ্ডাৰ মতে ক্লাছ পাতিবোৰ কৰিব লাগিব। চ' শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা। আৰু যদিহে মোৰ চেনেল নতুনকৈ আহিছে আপোনালোকে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। থেংক ইউ।